মিত্ৰজোঁট চৰকাৰ হ'ল এই চৰকাৰে প্ৰতিশ্ৰুতি আছিলে আমি দুৰ্নীতিমুক্ত এখন অসম দিম। আপোনালোকে মন কৰিব, যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ডিষ্টিংশ্যন সহ বহুত ভাল পাৰ্চেণ্টেজ লৈ ল'ৰা ছোৱালীয়ে পাছ কৰে, তেতিয়া কি হয়? যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে ভালদৰে পাছ কৰে, আমাৰ মাক দেউতাকে কয় যে তুমি এবাৰ APS পৰীক্ষাটো দিয়া, ACS পৰীক্ষাটো তুমি ভাগ লোৱা। আমাৰ সন্তানে কি কয়? মই পৰীক্ষাটো দিম, মই পৰীক্ষা দিয়াৰ আপত্তি নাই। মা দেউতা, তুমি মোৰ কাৰণে 20 লাখ টকা যোগাৰ কৰিব পাৰিবানে? তুমি মোৰ 15 লাখ টকা যোগাৰ কৰিব পাৰিবানে? 25 লাখ টকা যোগাৰ কৰিব পাৰিবানে? কাৰণ এই পৰীক্ষা দিয়াৰ লগে লগে তাত উত্তীৰ্ণ হ'বৰ কাৰণে আমাক 20 লাখ 25 লাখ টকা লাগিছিল। কিন্তু আজি তাৰিখত কি হৈছে? আজি তাৰিখত আপোনালোকে মন কৰিছে, আমগুৰি এখন চাহ বাগিচাৰ যিজন টপু বুলি যিজন ব্যক্তি, আমার মধ্যে উপস্থিত হওয়া আমার সকলের শ্রদ্ধার মাননীয় শ্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক আমি আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। কি খবৰ? কিমান দেৰিৰ পৰা ৰখি আছে? আচ্ছা, এইখিনিতে বহি লওক, ইয়াতো আহি লওক, একো নাই, ওচৰতো আহি লওক, এতিয়া মই আপোনালোকক সকলোকে এটা অনুৰোধ কৰিম যে মোৰ লগত একেলগে একদম দেৱব্ৰত শইকীয়াৰ ঘৰলৈকে শুনাকৈ মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। ময়ূৰ বৰগোহাঁই, তপন গগৈ কথা ক'ব আহিছো। আপোনালোকে সকলোৱে 15 মিনিট সময় মই কম, কিন্তু কথাখিনি যদি আপোনালোকে শুনে, ইলেকশ্যনৰ সময়ত আমি কাক ভোট দিম সেই সিদ্ধান্ত লোৱাত আপোনালোকৰ সহায় হ'ব। প্ৰথম কথা, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছৰ চৰকাৰৰ দিনত তেওঁলোকে কি কৰিছিলে? সূতা, কম্বল, ধুতি, লুঙি এইখিনিয়ে তেওঁলোকে কাম কৰিছিলে আৰু একো কাম কৰা নাছিলে। আমি বিজেপিৰ চৰকাৰ আহিলে বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া পাঠ্যপুথি হ'ল, বৃদ্ধ পেঞ্চন আহিলে, বিধৱা পেঞ্চন আহিলে, চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকী হ'ল, বাগিচাত হাইস্কুল হ'ল আৰু স্বয়ং আৰু অৰুণোদয়ৰ দৰে ডাঙৰ ডাঙৰ আঁচনিও আমি হাতত ল'লো। এতিয়া আমি যিমানখিনিলৈকে গৈ পালো তাতকৈ আমি আৰু ওপৰত যাব লাগিব। অৰ্থাৎ যোৱা 5 বছৰত আমি যিমান কাম কৰিলো তাতকৈ আৰু বেছি কাম কৰিব লাগিব, যাতে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ যিসকল আই মাতৃ আছে তেওঁলোক